এইখনেই নাহৰকটীয়া টাউন আৰু আমি এতিয়া গৈ আছোঁ নাহৰকটীয়াত থকা নামফাকে বৌদ্ধ মন্দিৰলৈ। 170 বছৰ পুৰণা বুদ্ধ মন্দিৰ এয়া। গেটখন পাইছোহি। ৱেলকাম টু নামফাকে ভিলেজ। এইফালৰ পৰা দেখাই দিওঁ, ৱেলকাম টু নামফাকে ভিলেজ। গেটখন এইখন গেটেৰে এতিয়া সোমাই যাম, দেখুৱাম দেই। নামফাকে গাঁওখনলৈ সোমাই যোৱা এইটো ৰাস্তা অকণমান ঠেক ৰাস্তাটো বাৰু, ব্লক লগোৱা ধুনীয়া ৰাস্তা, আহি ভাল লাগে। এয়া সোমাই ভাল লাগিছে কিন্তু দেই মোৰ। আপোনালোকে কেমেৰাতে অকণমান উপভোগ কৰিব পাৰে। অহা ৰাস্তাটোতে নামফাকে গাঁওখনৰ পৰিৱেশটো কিবা এটা ভাল লাগিছে, কিবা এটা ধুনীয়া লাগিছে। ইমান গ্ৰীণ গ্ৰীণ, তাৰ মাজেৰে টকৌ গছ, বহুত টকৌ গছ আছে। দোকানবোৰ বা এনেকুৱা সৰু সুৰা ঘৰবোৰ টকৌ পাতেৰে বনাইছে। ছালখন ইমান ধুনীয়া লাগিছে, ঠাণ্ডা হয় বহুত টকৌ পাতৰ বুলি শুনিছোঁ। চাওকচোন কিমান ধুনীয়া লগা পৰিৱেশটো ন। নামফাকে বুদ্ধিষ্ট মনাষ্ট্ৰী এষ্টাব্লিছ 1850 চন এইটো গেট। এতিয়া এফালেদি সোমাই যাম আমি। ইমান ধুনীয়া গেটটো। এতিয়া এফালেদি আমি সোমাব লৈছোঁ আৰু মানে এয়া সোমাই আহিয়ে এইফালে আছে বৌদ্ধ মন্দিৰ। এয়া ইমান ধুনীয়া পৰিৱেশ, সোমাই আহি বিৰাটেই ভাল লাগে, খুব ধুনীয়া পৰিৱেশ। এয়া বিৰাট ধুনীয়া পৰিৱেশ, বিৰাট ভাল লগা পৰিৱেশ। সুন্দৰ পৰিৱেশ, ইমান ভাল লাগিছে, সোমাই কিবা এটা ভাল লাগিছে। নামফাকে বুদ্ধিষ্ট মনাষ্ট্ৰী, নামফাকে নাহৰকটীয়া, এষ্টাব্লিছড 1850। ইয়াৰ ভিতৰত আহিলে ঠাণ্ডা লাগি যায়। এতিয়া এয়া ভিতৰখন দেখুৱাম আকৌ মই। ভিতৰলৈ সোমাই যাওঁতে এয়া খুব ভাল লগাকৈ ইমান ধুনীয়া পৰিৱেশ। সোমাই আহোঁতে কিবা এটা গাটো ঠাণ্ডা লাগি আহে, ইমান ধুনীয়া পৰিৱেশ। সেয়া ভান্তে বাবা নাই, তেখেত লিডুলৈ গৈছে তেওঁ পূজাৰ সময়ত। সেয়া ইয়াতে তেখেত বহে, নহ'লে ইয়াতে থাকে তেখেত। কুকুৰ আছে বহুত ইয়াত। সেয়া মন্দিৰ ভিতৰভাগ, বৌদ্ধ বিহাৰ নামফাকে। এয়া এয়া ভিতৰভাগ। এয়া তাতে ভিতৰত বহি আমি ধূপ আৰু কেণ্ডেল জ্বলাইছিলোঁ। নাহৰকটীয়াত থকা নামফাকে বৌদ্ধ বিহাৰ বৌদ্ধ মন্দিৰ, খুব সুন্দৰ পৰিৱেশ, বহুত বেছি উৰ্জাৰে ভৰপূৰ। আহি খুব ভাল লাগে, সকলো আহি চাব। ইমান বছৰ পুৰণি, 170 বছৰ পুৰণি এই মন্দিৰ ভাগলৈ আহি চাব, খুব ভাল লাগে পৰিৱেশ। সেয়া আকৌ ওলাই যাবলৈ ওলালোঁ আৰু এতিয়া খুব ভাল লাগে, আহি চাব দেই। মেইন গেটখনৰ সন্মুখত মই এয়া ফটো তুলিছিলোঁ। ভাত খাবলৈ আহিছোঁ। এইখন টাইফাকে মিউজিয়াম হেৰিটেজ হাউচ। ইয়াতে টোপোলা ভাত অৰ্ডাৰ কৰি থোৱা আছিলে আমাৰ। এতিয়া ইয়াতে সেয়া খাবলৈ সোমাই আহিছোঁ আৰু এয়া আমাৰ খানা আহি গ'ল। টোপোলা ভাত, আলু ভাজি, এয়া কিবা কিবি চাটনি দিছে দেই। বাকী এইখিনি ষ্টিক চিকেন, ষ্টিক মাছ, এইটো মাছৰ পোৰা পিটিকা, এইটো লোকেল চিকেন বইল, দাইল দিছে। একদম চব ধুনীয়াকৈ খাবলৈ বহিছে। দেখি মানে জিভাৰ পানী পৰিছে, ৰ'ব নোৱাৰোঁ এতিয়া। বাকী দেখাই নাথাকোঁতে এয়া এইটো খুলি দেখুৱাইছে টোপোলা ভাত। লোভ লাগিছেনে কাৰোবাৰ? চাওক, কাৰোবাৰ লোভ লাগিছেনে ক'ব দেই। জিভা পানী পৰিলে মোক দুখ নধৰিব আকৌ। খাবলৈ বহিলোঁ, টোপোলা ভাত খুলি ল'লোঁ। বাকী খাওঁ, টেষ্টি খানা আহি গ'ল। খাওঁ এতিয়া দেই, খাই পেলাই জনাম ৰিভিউটো কেনেকুৱা লাগে। শুনিছোঁ বহুত ভাল লাগে বুলি। ছাৰে খাইছে, কেনেকুৱা লাগিছে ছাৰ? সুন্দৰ, একদম বহুত সুন্দৰ বোলে খাবলৈ। নাহৰকটীয়ালৈ সি কেনেকুৱা পাইছে সেইটো কৈ দিয়ক। বহুত ভাল লাগিছে, ট্ৰেডিশ্যনেল খানা। অঁ মা কৈ দিয়া কেনেকুৱা লাগিছে খাই। এইটো বাৰু কলপাত নহয় নেকি দাদা? কলপাত ন? কৈ দিয়া খাই কেনেকুৱা লাগিছে। মজা, অভিজ্ঞান মজা। ময়ো খাই লওঁ, ৰিভিউটো দি আছোঁ। পাত চাফা কৰি একদম উঠি গ'লে, দেখিছেনে? চব খাই চব শেষ, একদম টেষ্ট এৰিব নোৱাৰি। এতিয়াও আঙুলিলৈকে চেলেকি আছে। এয়া বাপৰে, খাই কেনেকুৱা লাগিলে?
নহ'লে এনেকৈ হ'ব নেকি? তেখেতসকলৰ পাকঘৰটো সেইটো অকণমান দেখুৱাই দিছোঁ। ইয়াত কি মাংস পুৰে ন? এইটো মাছটো দিছে ন? এয়া ষ্টিক দিছে, মাছ মাংস ষ্টিকবোৰ ইয়াতে দিয়ে এনেকৈ। বাকী একদম সুন্দৰকৈ তেখেতসকলে ৰেডি কৰি লৈছে গোটেইখিনি। ওপৰত মিউজিয়ামটো আছে, চাবলৈ যাম, দেখুৱাম আৰু। এনেকৈ ওপৰলৈ উঠি আহিলোঁ, উঠি আহোঁতে দেখুওৱা নহ'ল। এয়া ওপৰ পালোহি, পাই আইঅ আহি পাই শুয়ে পৰিলে পাই। এই ইমান ধুনীয়া লাগিছে ভিতৰখন, বহিব পাৰি। বিৰাট ধুনীয়া লাগিছে, চাওঁ ঘৰকেইটা দেখাওঁ অকণমান। মিউজিয়ামটো এইখন কি 80s? এনেকুৱা আছিলে ন 1800-ত? চাওঁ এইখন এনেকুৱা আছিলে আগৰ ঘৰবোৰ। তাকে এয়া এইবোৰ ট্ৰেডিশ্যনেল কাপোৰ ন তেওঁলোকৰ? ট্ৰেডিশ্যনেল মেখেলা গামোচা। চাওঁ এইটো মানে এয়া মানে পাকঘৰৰ সঁজুলি। ইয়াত এই ধৰণে থোৱা হৈছে পাকঘৰৰ সঁজুলি। সিয়ামনো কি ৰান্ধিছা? এইটো চৌকাটো এই ধৰণে ৰন্ধা হয়। এয়া জাকৈ ডলা চব ৰাখি থোৱা হৈছে। আইঅ শুয়ে আছে অ'। খুব সুন্দৰ এক পৰিৱেশ। 1800-ত যেনেদৰে চলিছিলে তাৰে কিছু আভাস ঘৰৰ সৈতে ইয়াতে দি মিউজিয়ামটো ৰখা হৈছে। খুব ধুনীয়া পৰিৱেশ, সকলো আহি চাব পাৰে। বিৰাট ভাল লগা পৰিৱেশ। খানাটো খাই যে কিমান ভাল লাগিল সেইটোতো ক'ব নোৱাৰোঁ। বহুত বেছি টেষ্টি, সকলো আহি খাই যাব। সেই কাষতে এখন বুঢ়ীদিহিং নৈখন আছে, এইফালে কাষেৰে বৈ গৈছে খোৱাটো। লগতে সেই গাড়ী ৰাখি থকা এইখিনিতে নামফাকে বৌদ্ধ মন্দিৰ। ভিতৰত গৈ মোৰ বৰ বিশেষ ভিডিঅ' কৰি থকা নহ'ল, সেইকাৰণে ফটো কেইকপিমানকে লগাই দিছোঁ। যদি মোৰ ব্লগটো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো ক্লিক কৰি অল কৰি দিব। থেংক ইউ।